নমস্কাৰ আজিকালি অতি কম বয়সৰ ভিতৰতে বহু সংখ্যক লোক কৰ্কট ৰোগ অৰ্থাৎ কেঞ্চাৰ ৰোগত আক্ৰান্ত হোৱা দেখা পোৱা গৈছে যেতিয়া এই ৰোগ হয় আমাৰ শৰীৰৰ ভিতৰত এবনৰ্মেল সেল গ্ৰোথ হয় যিবোৰ কোষ ভালকে কাম নকৰে যিবোৰ কোষৰ ডিএনএ বেয়া হৈ গৈছে সেই কোষবোৰৰ সংখ্যা ক্ৰমান্বয়ে বঢ়া আৰম্ভ হৈ যায় যাৰ ফলত আমাৰ শৰীৰৰ ভিতৰত থকা অংগবোৰে ভালকে কাম কৰিব নোৱাৰা হৈ পৰে নৰ্মেলি আমাৰ শৰীৰৰ ভিতৰত এটা প্ৰসেছ আছে যাক এপপ্টোসিছ বুলি কয় যিটো প্ৰসেছৰ কাৰণে আমাৰ শৰীৰৰ ভিতৰত যদি এবনৰ্মেল কোষ গঠন হয় বা বেয়া কোষ থাকে সেই কোষবোৰ ধ্বংস কৰি পেলায় কিন্তু যেতিয়া আমি কেঞ্চাৰ ৰোগত আক্ৰান্ত হওঁ সেই প্ৰসেছটো এপপ্টোসিছ প্ৰসেছটো সাপ্ৰেছ হ'বলৈ আৰম্ভ হৈ যায় লাহে লাহে দুৰ্বল হোৱাৰ ফলত আমাৰ শৰীৰৰ সেই বেয়া কোষবোৰ ক্ৰমান্বয়ে বাঢ়িবলৈ আৰম্ভ কৰে কিন্তু যদি আমি লেমনয়েডযুক্ত খাদ্য দৈনিক অকমান খোৱাৰ আৰম্ভ কৰোঁ এই প্ৰসেছটো ক্ৰমান্বয়ে সক্ৰিয় হ'বলৈ আৰম্ভ কৰে আৰু ষ্ট্ৰং হৈ যোৱাৰ ফলত এই কেঞ্চাৰ প্ৰতিৰোধ হিচাপেও কাম কৰে আৰু এই লেমনয়েড পোৱা যায় আমি খোৱা নেমু টেঙাৰ বাকলিত আৰু নেমু টেঙাৰ গুটিত আমি যেতিয়া ভাতৰ লগত নেমু চিপি খাওঁ তাৰ লগত যদি অকমান নেমু টেঙাৰ বাকলি খোৱা বা এটা দুটা নেমু টেঙাৰ গুটি খোৱা আৰম্ভ কৰোঁ তাত থকা লেমনয়েডে যাৰ কাৰণে আমি বাকলিটো খালে তিতা লাগে বা গুটিটো খালে তিতা লাগে সেই লেমনয়েডে আমাৰ এই এপপ্টোসিছ প্ৰসেছটো ষ্ট্ৰেংথেন কৰাত বা ষ্ট্ৰং কৰাত সহায় কৰে আৰু এই প্ৰসেছটো যেতিয়া সক্ৰিয় হৈ যায় ষ্ট্ৰং হৈ যায় ই আমাৰ শৰীৰৰ ভিতৰত থকা এবনৰ্মেল কোষবোৰ ধ্বংস কৰাত সহায় কৰে তাৰ লগতে ই কেঞ্চাৰ প্ৰতিৰোধ হিচাপেও কাম কৰে